জয় জয় রাম জয় শ্রী রাম জয় সনাতন হরিয়ে তুমি ব্রহ্মাণ্ডর সজন্তা পালতা অনাদি অনন্ত জুরি হে জয় জয় রাম জয় শ্রী রাম জয় সনাতন হরিয়ে হরি নাম রহে বৈকুণ্ঠ প্রকাশে প্রেম অমৃতর নদী হে নিমন্ত শংকৰে পাৰ ভাঙি দিলা মহে ব্ৰহ্মাণ্ড ভেদি হে জয় জয় ৰাম জয় শ্ৰী ৰাম জয়। ইয়াত এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰা হৈছে। ইয়াৰ নাম ৰখা হৈছে আহত গুৰি দৰ্শন। সম্পাদনা কৰি উলিয়াইছে অজিত কুমাৰ বৰা ডাঙৰীয়া, ডক্টৰ উৎপল নাৰায়ণ গোস্বামী ডাঙৰীয়াই। গতিকে এই স্মৃতিগ্ৰন্থখনত বিভিন্ন ধৰণৰ বিষয় সন্নিৱিষ্ট কৰা হৈছে। সম্পাদনা সমিতি কৃতজ্ঞতা জ্ঞাপন কৰা হৈছে। মাজুলী সংস্কৃত বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ ইয়াত শুভেচ্ছা বাণী আছে। অসম সাহিত্য সভাৰ শুভেচ্ছা বাণী আছে আৰু বিভিন্ন ধৰণৰ বিষয় ইয়াত সন্নিৱিষ্ট কৰা হৈছে। ইয়াত এটি চমু বিশ্লেষণাত্মক বিশ্লেষণ ধোৱাগুৰি বেলগুৰি থান, ডক্টৰ শৰৎ কুমাৰ ফুকন, বিভিন্ন ধৰণৰ বিষয় ইয়াত কথাগুৰু চৰিত্ৰৰ ওপৰত সুৰেন্দ্ৰ মোহন হাজৰিকা ডাঙৰীয়াই লিখিছে। আহতগুৰি অঞ্চলৰ মাতৃভাষাৰ নাটৰ প্ৰচাৰ। গতিকে খুব তথ্য সমৃদ্ধভাৱে এই আহতগুৰি দৰ্পণ শীৰ্ষক এই স্মৃতিগ্ৰন্থখন প্ৰকাশ কৰি লোৱা হৈছে।